আহিয়ে পালে আৰু মই মানে ভিডিঅ' অকণমান বনাব পৰা নাছিলোঁ যিহেতু বিহুৰ বতৰ চলি আছে। বাকী গাইজ মই বেক কেমেৰাদি ভিডিঅ' বনাই পোৱা আজিয়ে মই ফাৰ্ষ্ট মানে বেক কেমেৰাদি ভিডিঅ' বনালোঁ, তাকো এইখিনি প্ৰথমখিনি বনালোঁ। তো মানে কি দেখাইছিলোঁ কি দেখুওৱা নাছিলোঁ মানে মই নিজে ধৰিব পৰা নাই। তথাপিও অকণমান কওঁ যে এয়া আমাৰ মানে ঘৰটো মানে অকণমান চাফা কৰি থকা হৈছে, যিহেতু বিহু আহি পালে অকণমান মানে চাফ চিকুণ ৰখা হয় আৰু যিহেতু মানে বিহু বুলি মানুহকো মানে নিমন্ত্ৰণ কৰা হয়। আৰু বাকী আমাৰ নিকা চিকা মানে শেষ হৈ গ'ল আৰু ঘৰৰ কমপ্লিট হ'ল সেয়াই আৰু। বাকী এইফালে কুকাৰৰ চিটিটো অফ কৰি ল'লোঁ মই। আৰু এইফালে পিঠাৰ কাৰণে মানে পিঠাৰ গাভাৰৰ কাৰণে মিঠাই আনি থৈছে, নাৰিকলৰ লগত মিক্স কৰি পেলাই পিঠাৰ গাভাৰ কৰিব। বাকী চাউল তাউল এইখিনি ইয়াতে থৈছে আৰু ইয়াতে কিবা চাউল আছে নেকি, চিৰা কিবা আছে আৰু মুঠতে। বাকী আপোনালোকৰ কেনেকুৱা আয়োজন চলিছে মানে ভোগালী বিহুক লৈ? পিঠা পনা কৰিলে নে নাই, লাৰু বান্ধিলে নাই জনাবচোন। বাকী আমাৰো আজি কৰিব আকৌ গুড়া খুন্দিব যাব লাগিব। আপোনালোকে দেখিলে মানে গম পাব আৰু ভিডিঅ'টো চাই থাকিব, তো তেতিয়া গম পাই যাব আৰু আমি কি কৰি আছোঁ। আৰু এইফালে বৰা চাউল তিয়াই থোৱা হৈছে, মানে অকণমান তিয়াই হৈছে আৰু এয়া মানে পানীটো যাবৰ কাৰণে ইয়াতে থৈ দিছে মগ এটাৰ ওপৰত। আৰু এইখিনি গুড়া মানে এই ভোগালী বিহু আহিলে আৰু গুড়া মিঠৈ নাৰিকল আৰু চব হয় মানে অলপ লেতপত হৈ থাকে। এই বাল্টিঙৰ গুড়াই দিয়ে লেতপত আৰু চব আৰু। বাকী ভাতখিনি হ'ল, এতিয়া আৰু শাক মানে কাটব লাগিব, ভাজব লাগিব, খাব লাগিব। বাপ্পা অ' গাইজ বিহু আহিলে কম ধেমালি কাম নহয় কিন্তু আমাৰ আপি চলিগিলাখানৰ। সেইটো ফিল আপা চলিগিলাখান নহয়। আমি আৰু মানে গম পাওঁ আৰু কিমান কি কাম থাকে আৰু ঘৰত। বাকী এইখিনি শাকখিনি বাহিৰলৈ ওলাই লৈ যাওঁ, কাৰণ ঘৰততো বাচিব নোৱাৰি। আৰু মানে ঘৰত বাচিলে আৰু ঘৰটো লেতেৰা হ'ব, আকৌ এবাৰ সাৰিব লাগিব। আৰু ইয়াৰ দেখিছেনে গাইজ মানে এইটো ছিজনত সকলোৰে আৰু মানে খাদ্যৰ অভাৱ নাই আৰু পাৰ মুৰ্গী চবৰে। বাকী এইখিনি শাকখিনি ইয়াতে থলোঁ আৰু আমাৰো লাহে লাহে শাক গজি আহিছে আৰু আমিও আৰু ইয়াৰে পৰা তুলি খাম আৰু মানে কৰাহিত মানে মাংস বহাই থৈ ইয়াৰে ছিঙি পেলাই ডাইৰেক্ট দি দিব পাৰিম আকৌ। বাকী এনেকুৱাকৈ কাৰ কাৰ ঘৰত খৰি থোৱা হয় আপোনালোকে জনাবচোন। আমাৰতো ঘৰত থাকে বাৰু। আৰু এতিয়া ব'লক চৌকাতে জুইকুৰা উঠাওঁ মই, তো ব'লক। হে গাইজ আপোনালোকৰ এনেকৈ দিব, আপোনালোকৰ চৌকাটো জুই উঠি যাব। বাকী আমাৰ কালি চুঙা পিঠা বনাইছিল এনে 5টামান আৰু বেছি পুৰা নাছিল। চৌকাটো সেই কৰিছিল না সান্দা কৰে যে গাহৰিৰ দানা বগা। বাকী খাই লৈ আৰু ঢেকীয়াকে আহিলোঁ আৰু গুড়া খুন্দবা, যিহেতু ৰাতি আৰু মায়ে উঠাই মানে পিঠা পুৰিব, সেইকাৰণে অলপ লাগি দিওঁ আৰু। এইটো কাম কিন্তু গাইজ বিৰাট ৰিক্সি কাম দিয়ক, একদম মানে একদম পিঠি বেছি এইটো যদি নাচনে আৰু মৰিল আৰু। আপোনালোকেও গাইজ যদিহে জানে এইটো কাম কৰিব নোৱাৰি নাজনে নকৰিব দিয়ক। ইমান দূৰ গাইজ শিকি দি আছোঁ, একফালে আৰু একফালে গাইজ মোবাইলটো লৈ ভিডিঅ' বনাই আছোঁ। বাকী আমাৰ ইয়াৰ গুড়াও খুন্দা হ'ল, মানে ভিডিঅ'টোত অকণমান হৈ যায় কিন্তু কষ্ট হ'লে তামাম হৈছে আৰু সময় তামাম হৈছে। 1 ঘণ্টামান হ'লে। বাকী গুড়া চুড়া খুন্দি আহিলোঁ, সিহঁতৰ আৰু বগৰী আছিল, বগৰী ধুনীয়া গোটেই উঠাই আনিছোঁ দিয়ক গাইজ। আৰু বাকী চাইকেলখন লৈ পেলাই তাইৰ লগতে যাওঁ না কি কৰোঁ চাওঁ ৰ'ব। আৰু মায়ে মোনাখন লৈছে, গুড়াৰ মোনাখন। আমি অকণমান দূৰত আহিছিলোঁ আমাৰ ঘৰৰ পৰা, জয় হৰিবিতা থানৰ কাষত আহিছোঁ। আৰু বাকী মাঘৰ 1 তাৰিখে আৰু ইয়াতে জয় হৰিবিতা থানৰ মানে সভা আৰু বহুত মানুহে জানে আৰু কিছুমানে নাজানে বাৰু। যদি আপোনালোকে আহিব না আহিব, তো মই গেটখন আপোনালোকক দেখাই দিম। ষাঠিকুছি নলবাৰী ষাঠিকুছি গাঁৱত জয় হৰিবিতা থানখন আছে। তো মাঘৰ 1 তাৰিখে আপোনালোকক নিমন্ত্ৰণ জনালোঁ, আহিব দেই গাইজ। আকৌ মাঘৰ 14 তাৰিখৰ পৰা এইবাৰ 20 তাৰিখলৈকে হ'ব, মানে এইবাৰ 7 দিন হ'ব। আৰু জানুৱাৰী 28 তাৰিখৰ পৰা 3 তাৰিখ মানলৈকে হ'ব চাগে ফেব্ৰুৱাৰী। তো গোবৰা দলৰ সভালৈও আপোনালোকক নিমন্ত্ৰণ জনালোঁ, আহিব।
আৰু আমাৰ জয়ৰবিতা থানখন যোনে মানে প্ৰকৃতকে মানে বনাইছিল বা বহুত মানে কষ্ট কৰিছিল সেইখনৰ কাৰণে এইটো মানে মানুহজনৰ মূৰ্তিটো ইয়াতে সজাই ৰাখিছে আৰু তাৰো অকণমান কাম চলি আছে ইয়াত যিহেতু আহি পালে আৰু পৰহি হ'ব আৰু ভিডিঅ'টো দিয়ালৈকে পৰহি মানে আৰু সভা আৰু এইফালে গেটখন আমি পালোৱে আহি তো আপোনালোকক দেখাবলৈ এইখনেই হৈছে গেটখন আৰু যোনে যোনে পাৰে আহিব সকলোকে নিমন্ত্ৰণ জনালোঁ আকৌ আৰু এইখন হৈছে গোবৰাদল সভাৰ গেটখন মানে আৰু গাইছ আহি পালোঁ গুড়া খুন্দি পেলাই আৰু এতিয়া বগৰী চাব ল'ব লাগিব এইটোৱে মানে কাম হৈছে টেঙা তিৰত মই টেঙা খোৱাটো একদম মানে পুৰা কাম জলকীয়া মানে জ্বালা নাছিল গাইছ খুজি আনিলোঁ মানে খাইহে দিম আৰু এইটো খাব লাগিব আৰু থৈ না তাহাঁতৰ পৰা আনিছোঁ খুজি কিনে আৰু বগৰীটো খুজি আনিছোঁ গাইছ চব খুজি আনিছোঁ এতিয়া খাব লাগিব আৰু কম বস্তু আনিছোঁ গাইছ একদম খুজি হ'লেও এতিয়া মই একদম খুন্দবা বা চাকলা বাই থাকে আৰু দেখছি গাইছ ইমান মানে ডাঙৰ বগৰী কেমেৰাত কিবা বেলেগো হ'ব পাৰে কিন্তু আচলত বম ডাঙৰ বগৰী সেইকেইটা আৰু এখিনি ধইনা পাই দিছিল তুলি এখিনি দিবা লাগিব খাওঁ পৰি এইটো গেল খাওঁ এইখিনি আৰু কৰি লওঁ চাই থাকক এই ঠাণ্ডাত ঘৰে ঠাণ্ডা লাগছি মানে ঘৰতে ঠাণ্ডা আৰু এই কাকাত বহিবা নৰি ৱায়া একদম ঠাণ্ডা এইখিনি কুচনটো পাৰি ল'লোঁ আৰু এতিয়া ইয়াত এই ধুই আনিলোঁ ৰ'ব এইফালে এখিনি ধইনাখিনি ধুই আনিলোঁ এইফালে এই জলকীয়া মানে জ্বালা আৰু এই বগৰী বহুত ডাঙৰ বগৰী গাইছ এখিনি বগৰী মানে কাটবা লাগিব মানে খুন্দনি নাই সেইকাৰণে আৰু এখন দিয়ে কৰি দিওঁ আৰু চাই থাকক আহিছে ইয়াত ধইনাখিনি মানে কুটি ল'লোঁ আৰু ইয়াত এটাকে ফুল থকাতে ৰঙা নহয় পিংক আৰু গ্ৰীণ ফুল থকা টেমাৰ সেই নিমখ ছিটাই দিলোঁ খা বেকগ্ৰাউণ্ডত গাইছ মাই পৰেশ আহ বুলি যে মাতি আছে কোনো পৰেশ নহয় গাইছ আমাৰ পাৰক এটা আপোনালোকৰ মাহঁতে বা মানে পাৰক পৰেশ বুলি মাতে না গাইছ মোক জন্মচোন আৰু মাহন কিবা পৰেশ বুলি মাতে কিয় বা নাজনো গাইছ এইটো জন্মচোন মোক বস্তু থকা একদম পাগল হৈ যাম এনেকুৱা গন্ধ পাওঁ খোৱা কথা আৰু একদম সানি লৈছোঁ এইখিনি টেঙা অলপ কিন্তু সোৱাদ লাগছে জ্বালা কিন্তু টেষ্টি একদম আৰু বুগলি আনতা নামান দিছোন কি নামান দিছোন
পুৰা টেষ্টি হৈছে গাইছ মাইক দিবা লাগিব আৰু দিবা লাগিব গাইছ বগৰী বগৰী গম নাপাওঁ আবাই বোলে পুৰি বোলে খাই বোলে পুৰ পাৰিছি দে ক'ত খাই বাতি দি বাতি মাক দে দেও হ'ব যা মই খাম এখনি দেখছ না গাইস এখনি দিছি মই মুঠে কি অভদ্র যা মই খাওঁ ইতা ঠাণ্ডা লাগছে যা পাইছে একদম মুখ চুখ ৰঙাবলৈ গৈছে আৰু মোৰ ব্লগটো আধা কথিত আধা লিখিত সেয়ে চলে তো গাইছে আৰু আজিকালি বাকী ইয়াৰ মায়েও কিবা পিঠা চিঠা যোগাৰ কৰি আছে এতিয়া মই অকণমান মানে কিবা ভিডিঅ' অকণমান এডিট কৰিব আছে সেইখিনি কৰোঁ তো চাই থাকিব আৰু আজি পিঠাও বনাব চাগে পিঠা বনাব আজি এইটো গুড়াটো খুন্দি লোৱা হৈছে পুৰণিখন ঢাকনিত ধৰিছে আৰু এইখনেই পিঠাটো বনাব মায়েতো আছে নেকি বনপিঠাতে মাতি ল'লে আৰু চাওঁ ৰ'ব কিবা আচাৰে নহয় এইটো দৈ আছিল ক'তবা থৈছে গম নাপাওঁ নহয় ক'ত বা আছে গমটো নাপাওঁ ক'ৰবাত টেবুলত আছে বোলে ক'ত টেবুলত আছে বা আৰু কিবা চাউল না কিবা গুড়া আছে আৰু এটা ৰেচিপি ল'লে আৰু দেখিছে আমাৰ অসমীয়া মানুহৰে মানে কমকৈ বনাইছে না শেষ হ'ব বুলি থৈ দিছে তিলৰ আৰু এটা ফুল থকা টেমাত guys, lalo suruh ko na sa belik. Ay, kalau laro ulit harap isiki kaluwi. Nay, may ako kami. গুড ইভিনিং গাইজ তেতিয়া আকৌ মানে লাৰু চাৰু অকণমান চুৰ তুৰ কৰি মানে ভাত তাত খাই বাগৰ দিলোঁ আৰু এতিয়া উঠিলোঁ আৰু আজি কিবা খানা খাব নেকি এই ভেলাপুজি বনি আছে আমাৰ কাষতে তাকে অলপমান যাওঁ বোলো তো বলকচোন আপোনালোকক দেখাম কি ভেলাপুজি বনাইছে আৰু তাতে গোটেই আছে আমাৰ এয়া মানে মিঠাই কাটি আছে গাইজ আগতে এই মিঠাই পুৰা খাইছিলোঁ আৰু এয়া নাৰিকল এখনি নাৰিকলটো মৰি এনে চাওকচোন গাইজ কেনেকৈ দিম মই লাহে লাহে মিহি মিহি কিনিব লাগিব মায়ে বাৰু নাৰিকলটো চুটকি আছে কিন্তু মই ইয়াৰ লাহে লাহে হ'ব আৰু মই যে বস্তুখিনি আনিলোঁ হৈ গ'ল মোৰ তাৰ বহুত মাছটো দকদাও এইটো আমাৰ ভেলাঘৰ এই নাৰিকল খাই খাই ভেলাঘৰ চাবাই খাওঁ বা পুৰা কামত লাগি গৈছে অন্তে আমার নাম হল সাইতাননি আমার নাম হচ্ছে সাইতান হ'ব এই না বা বেলেগ ভেলাঘৰ বনছি আর
হাই আজিলৈ স্বাগতম জনাইছোঁ আমি এইটো বাপ্পা টিং ফুটা টিং খত্তৰ কিছু মাত বলা বেহেন দে ভেলা কত ভাল লাগছে আৰু গাইছ মই কি বা ভাবি আৰু এই আলু কাটি আছিলোঁ তাকেতো আকৌ খানাৰ মাজতো এবাৰ ঘৰলৈ আহিলোঁ এয়া মায়ে পিঠা বনাই আছে আচলতে মই এইখিনি মানে ৰেকৰ্ড কৰাৰ ঠাণ্ডাতে আহিছিলোঁ বাৰু বাকী বেক কেমেৰা দি কৰিছিলোঁ ভিডিঅ' কিন্তু এই উল্টা হয় কিবা কিবি মানে লতে হোৱা নাই বাৰু বাকী আমাৰ এই জুই পূৰা জ্বলি আছে যেন এই ফুটৰ মানে এইটো কিবা এই ফুটত এটা মিউজিক যি আছে সেইটো যদি মিউজিকটো লাগে তেওঁ এই চক খাই মাৰিব মানে বাকী আমাৰ এয়া মাংস পূৰা একদম খাব লাগিব গাইছে দে দি ইনকে একবাৰ দি জোৰকে দি হয় দুন নাইছ নাই আমাৰ ভাত হৈ আছে আৰু আমাৰ এয়া খানা ৰেডি এয়া সকলোকে ফটো মাৰি দিলোঁ একো জুনিয়ৰখিনি এয়া জুনিয়ৰখিনি পূৰা একদম দোকানত ইয়াত বহি ৰৈছে আৰু এয়া আমি ৰাস্তাতে খাইছোঁ আৰু আমি ডাঙৰ কেইটা ইয়াতো মই পূৰা বেলেগ মচালাত খাই আছিলোঁ কিন্তু গাইছ বাকী খানা পিনা খাই আহিলোঁ 10:30 মানত আৰু আহি আমাৰ এয়া পিঠা ৰেডি একদম মাৰ খাব লাগিব কাইলৈৰ পৰা তো এতিয়া 11টা বাজে আৰু আজি মানে ইমান টাইমলৈ মই ভিডিঅ' কৰি আছোঁ তো একদম মানে মুখ চুখ আৰু কিবা হৈ আছে বাকী মই এতিয়া এয়া শুব লৈছোঁ তো আজিৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব আৰু আপোনালোকে মানে মোৰ সেইটো ভণ্টি হয় মোৰ নিচিনা একে বাৰু অকণমান সৰু মোতকৈ বাকী সেইটো মোৰ ভণ্টি হয় যিটোত মই মানে ৰীল দি আছোঁ শ্বৰ্ট ভিডিঅ'ত কিন্তু বহুত ভিউজ হৈছে আৰু আপোনালোকে বহুত মৰম দিছে তাত তাৰ কাৰণে থেংক ইউ আৰু এনেকৈ যাতে মোৰ লং ভিডিঅ'বিলাকতো যাতে এনেকৈ মৰম দিয়ে তো আজিলৈ বাই বাই